মই জাতীয়তাবাদী যুৱ সেনাৰ সভাপতি অনিৰ্বাণ চলিহাক আমাৰ ককা আইতাহঁতক উদ্দেশ্যি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। সঁচাকে কওঁ, মই কঁপিছোঁ। ভয়ত নে খঙত মই নাজানো, কিন্তু মই কঁপিছোঁ। মোৰ ভয় লাগিছে। মোৰো এদিন এনেকুৱা এটা দিন আহিব নেকি, যিদিনা ঘৰৰ সকলোকে এৰি নতুনকৈ এটা ঘৰ সাজিব লগা হ'ব, আপোনালোকৰ দৰেই। ইমান সাহস চাগে মোৰ নহ'ব, আৰু খং। আমিবোৰ এনেকুৱা কিয় হৈছো? আমি নিজকে কিয় ইমান জাহিৰ কৰা যুঁজত লাগি পৰিছো? আমাৰ মা ঢুকাইছে, ফেচবুকত মৃত মাৰ সৈতে চেলফি লৈ পোষ্ট কৰিছো। মোৰ মা এইমাত্ৰ ঢুকাল, RIP ৰিপ, লাইকে লাইক, লাইকে লাইক। তোমাৰ মা মৰিছে, মোৰ ভাল লাগিছে। লাইকৰ অৰ্থ জানো ভাল লগা নহয়? কেৱল প্ৰতিযোগিতাত নামিছো। মোৰ মাৰ শ্ৰাদ্ধত কিমান টকা খৰচ কৰিছো, বন্ধুসকলক দেখুৱাবলৈ গীতৰ অনুষ্ঠান কৰিছো। মৰম, আৰে মৰম দুখ এইবোৰ সাংস্কৃতিক অনুষ্ঠান পাতি দেখুৱাব নালাগে। বহুতৰ দেউতাকে চাকৰি কৰি 40-50 বছৰলৈকে 50 কিলোমিটাৰ চাইকেলেৰে অহা যোৱা কৰে, কিন্তু পুতেকক দামী দামী বাইক লৈ দিব লগা হৈছে, তাকো টিউচন কৰিবলৈ। সেইজন দেউতাকৰে সময়ত তাৰ বুকুতটো বাদেই নিজৰ ঘৰত অলপো ঠাই নোহোৱা হৈছে। আমি প্ৰত্যেকে যেতিয়া সৰু আছিলোঁ, যেতিয়া আমি সামান্য জ্বৰত পৰিছিলোঁ, দেউতাই ডক্তৰৰ ওচৰলৈ লৈ গৈছিল। মায়ে আমাক বুকুত সুমুৱাই আমাৰে মাইনা শুবয়ে শুনাইছিল। আমি শুই গৈছিলোঁ, কিন্তু গোটেই ৰাতি মা দেউতাই শোৱা নাছিল। মা দেউতাই আজিও শোৱা নাই। আমাক পঢ়া শুনা কৰাই খুটি খাব পৰা কৰিলে। তেওঁলোকৰ দায়িত্ব শেষ। বুঢ়া বয়সত বৃদ্ধাশ্ৰমত থাকিব দিলে। বিহুত আহি দেউতাক গেঞ্জি আৰু চুৰিয়া দিব, মাক 2x2 কাপোৰৰ ব্লাউজ এটা দিব। পুতেকৰো দায়িত্ব শেষ। মানুহবোৰ এনেকুৱা কিয় হৈছে? আজি যিখিনি আপোনালোকৰ মা দেউতাৰ লগত কৰিছে, কাইলৈ আপোনালোকৰ সন্তানে আপোনালোকৰ লগতো কৰিব। বালিলৈ যি পাত, সুগ্ৰীপলৈও সেই পাতেই। বন্ধুসকল, সকলো আগবাঢ়ি যাওক। আমেৰিকাই নতুন নতুন দেশ নিজৰ তলতীয়া কৰক, চীনে নতুন নতুন আৱিষ্কাৰ কৰক। আমি আমাৰ মা দেউতাৰ লগত থকা সম্পৰ্কটো একে ঠাইতে ৰাখো দিয়কচোন। কোনোবাই ক'ব, হাঁহিব, হাঁহক। আমি শুনিম, কম।
আমাৰ একো নাই। কিন্তু আমাৰ লগত আমাৰ মা দেউতা আছে। জননী জন্মভূমি স্বৰ্গদূপী গৰিয়সী। No